welcome back my YouTube channel and আপোনালোকৰ চাগে সবই ভাল আৰু ভালে থাকক আৰু আমাৰো ভালে যাওক পিপিট actually guys ঘৰত থাকিলে কি হয় কেনেকুৱা প্ৰবলেম হয় কি প্ৰবলেম সলভ কৰিব লাগে আৰু বাচ্চা থাকিলে কেনেকুৱা দিগদাৰ হয় A to Z কৈছো guys actually একদম মানে আমাৰ ইয়াৰা এটা গাড়ী চলাব guys एकदम हाय कर दे हाय या আমাৰ ইয়াৰ একদম পুৰা এটা গাইড বিজি গাইস আকোটা বলো খেলিব या মাঝে মাঝে বল খেলে বল গাইস এটা গাইড বিজি আকো অলপ পাছত বলত বিজি অলপ পাছত পেইনত বিজি মানে সবতে বিজি আকো অলপ পাছত মাকে কিবা কৰিব তাত গৈ বিজি মানে তাই বিজি তো গাইস আপোনালোকৰ ঘৰত বেবি থাকিলে বাচ্চা থাকিলে কেনেকুৱা প্ৰবলেম সলভ কৰিব লগা হয় কমেন্ট বক্সত জনাই দিব एक्चुअली আমাৰ একদম ইয়াৰে ৰাতি একদম খুব নিদিয়ে তোৰ তাই ৰাতি উঠি যায় ৰাতি উঠি থাকে ৰাতি পে কৈ কানি থাকে মানে একদম বহুত প্ৰবলেম সলভ কৰিব লগা হয় তো খুবা বহুত এতিয়া লাগে তো এতিয়া তাই এতিয়া গাড়ী ডাকৰ এতিয়া যদি পেন এটা দেখে ক'ব পেন ABC মানে ABCD লিখিব তো এতিয়া আকৌ মানে তাই কি ক'ব তো তাইৰ লগত আপুনি মানে বাচ্চাতকে বাচ্চা সৰু বাচ্চা হৈ যাব লাগে তো যদি যোনে ভিডিওটো চাইছে প্লিজ কমেন্ট বক্সত একদম জনাব যে আপোনালোকৰ ঘৰত যদি বেবি আছে বাচ্চা আছে কেনেকুৱা সিচুৱেচন সন্মুখীন হ'ব লগা হয় ইয়াৰ দেখিছে এতিয়া গাড়ীৰ লগত বিজি হাতত বল লৈ গাড়ীৰ লগত পুৰা বিজি আপুনি হাই কৰি হাই আকৌ নাচি দেখাই দিয়ে অকণমান নাচি দেখাই দিয়ে এই আমাৰ ইয়াৰে নাচিছে তো তাই মানে নিজে হেপিও থাকে মাজে মাজে আনক ডিষ্টাৰ্ব দিয়ে শুব নিদিয়ে ৰাতি হ'লে আকৌ মামা হাঁহিটো দি দিয়া হিমন্ত মামা হাঁহি এয়া আমাৰ হিমন্ত ছাৰ হিমন্ত আমি মামা বুলি কওঁ মামা হাঁহি আমাৰ ইয়াৰে ঘৰত দি থাকে তো তাইক যদি খাব দিয়ে তাই ক'ব ন তাইক যদি আকৌ তাই যদি কিবা এটা কৰি থাকে তাইক যদি কয় এইটো কৰিব নালাগে তাই ক'ব ন এতিয়া একদম নিজে পুৰা মানে বিজি হৈ আছে তাই আৰু একদম পুৰা এতিয়া বিজি হৈ আছে তো মই গোটেই এইটো যে এক্সপ্লেইন কৰি আছোঁ আমাৰ ইয়াৰে কি কয় ৰাতি আপুনি ডিউটি পৰা আহি ভাত খাই শুব ল'ব তো তাই এবাৰ ইফালে শুব এবাৰ শুব আকৌ ফেন চলি থাকে 2-3খন ফেন চলি থাকে তো তাই তাৰ ভিতৰতো শুব নিবিচাৰে তাই ক'ব মা আকৌ চিঞৰি থাকে তো আজি মই আপোনালোকৰ মাজত এইটো ভিডিঅ' লৈ আহিলোঁ চ' ঘৰত বাচ্চা বেবি থাকিলে কেনেকুৱা প্ৰবলেম সলভ কৰিব লগা হয় এতিয়া চাওক গাড়ী চলাই আছে ইতিমধ্যে আগতে আহি গ'ল আমনি ডিষ্টাৰ্ব এতিয়া আকৌ আমনি এতিয়া তাই গাড়ীত উঠিব উঠা গাড়ীত উঠা তো আকৌ এতিয়া গাড়ীত উঠি গ'ল আকৌ অলপ পাছতে ক'ব উঠা এতিয়া তাই গাড়ী চলাইছে BMW আকৌ এতিয়া বল লাগিব বল আনা বল দি দিলোঁ আমাৰ ইয়াৰক এতিয়া বল লৈ ল'লে আকৌ ক'ব বল পেলা গাড়ী আগলৈ যাব লাগে তো আমাৰ ইয়াৰ গাড়ী পাছলৈ যায় গাড়ী পাছলৈ গৈ আছে আৰু গাড়ী ক'ত যাব গাড়ীও তাত যাব দাদী ঘৰত যাব গাড়ী তো প্লিজ কমেন্ট বক্সত একদম জনাব দেই আপোনালোকৰ যদি ঘৰত বেবি আছে বা বাচ্চা আছে কেনেকুৱা প্ৰবলেম সলভ কৰিব লগা হয় তো আমি বহুত প্ৰবলেম সলভ কৰিব লগা হৈছে বা কৰি আছোঁ ডাঙৰ নোহোৱালৈকে কৰিব লাগিব তো ডাঙৰ হ'লেহে চাগে ভাল হ'ব মানে কথাবোৰ বুজি পোৱা হয়তো আৰু যোনে ভিডিঅ'টো চাই আছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব য'ত নেকি নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আৰু আপডেট ফাষ্টকৈ পাই থাকিব এয়া মই আপোনালোকক আকৌ প্ৰমাণ দি দিছোঁ তাই বলটো দিছিলোঁ বল পেলাই দিলে আকৌ কৈছে আনা এইটো
এই আকৌ পেলাই দিলে চাওক আকৌ পেলাই দিব তাই ক'ব আনা 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 তো মানে বহুত প্ৰব্লেম আৰু প্ৰব্লেমছৰ ওপৰত প্ৰব্লেমছ তো আজিলৈ বাই বাই ইমানে